নমস্কাৰ টেষ্টমেট ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ বিজ্ঞান ভিত্তিক সাধাৰণ জ্ঞানৰ 100টা প্ৰশ্ন, যিসমূহ প্ৰশ্ন আহি থকা বিভিন্ন ধৰণৰ চাকৰি সম্পৰ্কীয় পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হ'ব। গতিকে দেৰি নকৰি আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? ইয়াৰ উত্তৰ হ'ব ভিটামিন ডি। নেক্সট কুৱেশ্যন, কিহৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায়? অৰ্থাৎ কিহৰ মাধ্যমেৰে আমাৰ হৃদপিণ্ডৰ পৰা তেজ আমাৰ শৰীৰৰ অংগসমূহলৈ যায়? ইয়াৰ উত্তৰ হ'ব ধমনীৰ মাধ্যমত। নেক্সট কুৱেশ্যন, মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান? আমাৰ মগজুত কিমান স্নায়ুকোষ থাকে? ইয়াৰ উত্তৰ হ'ব প্ৰায় 4000 নিযুত। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হ'ব এছকাৰ্বিক এচিড। নেক্সট কুৱেশ্যন, ঘোঁৰাৰ দাঁত কেইটা? ইয়াৰ উত্তৰ হ'ব মাইকী ঘোঁৰাৰ 36টা আৰু মতা ঘোঁৰাৰ 40টা, অৰ্থাৎ তাৰ লিংগভেদে দাঁতৰ পৰিমাণটো কম বেছি হয়। নেক্সট কুৱেশ্যন, আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী কি? অৰ্থাৎ কি প্ৰাণীৰ জীৱন আটাইতকৈ দীঘলীয়া? ইয়াৰ উত্তৰ হ'ব কাছ। কাছ প্ৰায় 500 বছৰ জীয়াই থাকে। নেক্সট কুৱেশ্যন, অধিক শিৰা থকা প্ৰাণী কি? এইসমূহ অপশ্যন হিচাপে দিব পাৰে। আমি জানিব লাগিব অধিক শিৰা থকা প্ৰাণী হৈছে সাপ। নেক্সট কুৱেশ্যন, বংশগতিৰ একক কি? বংশগতিৰ কথা আমি সকলোৱে জানো। বংশগতিৰ একক হৈছে জিন। নেক্সট কুৱেশ্যন, ৰাডাৰৰ সম্পূৰ্ণ অৰ্থ কি? ৰাডাৰৰ সম্পূৰ্ণ অৰ্থ ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। নেক্সট কুৱেশ্যন, পানীৰ গভীৰতা জোখৰ একক কি? আমি পানীৰ গভীৰতা যেতিয়া জুখিব লাগে তাৰ কি একক আমি ব্যৱহাৰ কৰোঁ? ইয়াৰ উত্তৰ হ'ব ফেডাম। নেক্সট কুৱেশ্যন, অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান? অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান? ইয়াৰ উত্তৰ হ'ব 32 গ্ৰাম। নেক্সট কুৱেশ্যন, প্ৰশ্ন, সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান? এজন সুস্থ মানুহৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান? ইয়াৰ উত্তৰ হ'ব 37 ডিগ্ৰী চেলচিয়াছ। আৰু আমি এইটো চাব পাৰোঁ, যদি ফাৰেনহাইটত ক'ব লাগে এইটো হ'ব 98.2 ডিগ্ৰী ফাৰেনহাইট। নেক্সট কুৱেশ্যন, মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? মানৱ দেহৰ কোন অংশত ইউৰিয়া উৎপন্ন হয়? ইয়াৰ উত্তৰ হ'ব যকৃত, অৰ্থাৎ লিভাৰত ইউৰিয়া উৎপন্ন হয়। নেক্সট কুৱেশ্যন, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লয়? সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে 8 মিনিট সময় লয়, প্ৰায় 8 মিনিট। নেক্সট কুৱেশ্যন, চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটো কি? চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটো হ'ল চূণশিল। নেক্সট কুৱেশ্যন, মানুহৰ বৈজ্ঞানিক নাম কি? মানুহৰ বৈজ্ঞানিক নাম আমি নিশ্চয় সকলোৱে জানো, হোমো চেপিয়ান। হোমো চেপিয়ান। নেক্সট কুৱেশ্যন, প্ৰাণী দেহত হৰম'ন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে? প্ৰাণী দেহত হৰম'ন সৃষ্টিকাৰী গ্ৰন্থিক বোলে এডক্ৰাইন। নেক্সট কুৱেশ্যন, উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি? উদ্ভিদৰ উচ্চতা মাপিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব আৰ্কো ইণ্ডিকেটৰ। আৰ্কো ইণ্ডিকেটৰ। নেক্সট কুৱেশ্যন, মানৱ দেহত থকা ক্ৰম'জমৰ সংখ্যা কিমান? মানৱ দেহত কিমান ক্ৰম'জম থাকে? ইয়াৰ উত্তৰ হ'ব 24 যোৰ। নেক্সট কুৱেশ্যন, মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে? মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ব AB গ্ৰুপ। AB গ্ৰুপৰ তেজ আপোনালোকৰ শৰীৰত যদি থাকে তেন্তে আপুনি যিকোনো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰিব। তাৰপিছত আটাইতকৈ সৰল প্ৰ'টিন কি? আটাইতকৈ সৰল প্ৰ'টিন হৈছে গ্লাইচিন। নেক্সট কুৱেশ্যন, যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি?
অৰ্থাৎ কি বেক্টেৰিয়াই যক্ষ্মা ৰোগ সৃষ্টি কৰে টিউবাৰকুলোচিছ বেক্টেৰিয়া যক্ষ্মা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়াটো হৈছে টিউবাৰকুলোচিছ বেক্টেৰিয়া নেক্সট কোৱেশ্চন মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংশ কি মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংশ হৈছে এনামেল অৰ্থাৎ দাঁত আমাৰ যি দাঁত হেতু মানৱ শৰীৰৰ আটাইতকৈ কঠিন অংশ নেক্সট কোৱেশ্চন মানুহৰ শৰীৰত কেইবিধ খনিজ পদাৰ্থ আছে মানুহৰ শৰীৰত 13 বিধ খনিজ পদাৰ্থ থাকে নেক্সট কোৱেশ্চন পোহৰৰ গতিবেগ কিমান পোহৰৰ গতিবেগ হৈছে 3 লাখ কিলোমিটাৰ প্ৰতি সেকেন্ড পোহৰে 1 সেকেন্ডত 3 লাখ কিলোমিটাৰ গতি কৰিব পাৰে নেক্সট আপেক্ষিকতাবাদ মতবাদটোৰ জনক কোন আপেক্ষিকতাবাদৰ জনক হৈছে এলবাৰ্ট আইনষ্টাইন নেক্সট কোৱেশ্চন গাড়ীৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় আমাৰ গাড়ীসমূহত যি ৰিয়াৰ ভিউ মিৰৰ থাকে অৰ্থাৎ পিছফালে চাবলৈ যি দাপোন থাকে সেইটো হৈছে উত্তল দাপোন নেক্সট কোৱেশ্চন পটাছিয়াম নাইট্ৰেট কি কামৰ বাবে ব্যৱহাৰ কৰা হয় পটাছিয়াম নাইট্ৰেট বাৰুদ বনোৱাৰ বাবে ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন লুমেন কিহৰ একক লুমেন হৈছে জ্যোতিৰ তীব্ৰতা জোখা একক অৰ্থাৎ জ্যোতিৰ তীব্ৰতাক আমি লুমেন এককেৰে প্ৰকাশ কৰোঁ কেঁচুৰ চকু কেইটা কেঁচুৰ চকু নাথাকে আমি সকলোৱে জানো কেঁচুৰ চকু নাই নেক্সট কোৱেশ্চন ব্লেক হোল সিদ্ধান্ত কোনজন বিজ্ঞানীৰ আছিল ব্লেক হোল সিদ্ধান্তটো কোনে আগবঢ়াইছিল ইয়াৰ উত্তৰ হ'ল এছ চন্দ্ৰশেখৰ নেক্সট কোৱেশ্চন মৰিচিকা সৃষ্টি হোৱাৰ কাৰণ কি মৰিচিকা সৃষ্টি হোৱাৰ কাৰণ কি আমি জানো মৰিচিকা মৰু অঞ্চলত সৃষ্টি হয় ইয়াৰ কাৰণ হৈছে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে আমি মৰিচিকা দেখিবলৈ পাওঁ নেক্সট কোৱেশ্চন সকলোতকৈ দহনশীল গেছ কি আটাইতকৈ বেছি দহনশীল গেছ হৈছে হাইড্ৰজেন নেক্সট কোৱেশ্চন কি ধাতু তৰল অৱস্থাত থাকে আমি জানো ধাতু সাধাৰণতে টান হয় কিন্তু তৰল অৱস্থাত থকা ধাতু হৈছে পাৰা নেক্সট কোৱেশ্চন ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজন হৈছে জে থমসন নেক্সট কোৱেশ্চন আটাইতকৈ কোমল ধাতুবিধৰ নাম কি আটাইতকৈ কোমল ধাতুবিধ হৈছে লিথিয়াম আমাৰ মোবাইল বা বিভিন্ন ধৰণৰ বেটাৰীত এই লিথিয়াম ব্যৱহাৰ কৰা হয় ভাৰতৰ প্ৰথম পাৰমাণৱিক চুলাটোৰ নাম কি ভাৰতৰ প্ৰথম পাৰমাণৱিক চুলাটোৰ নাম হৈছে অপ্সাৰা নেক্সট কোৱেশ্চন আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন আধুনিক ৰসায়ন বিজ্ঞানৰ জনক হৈছে এণ্টাইন লেভয়ছিয়াৰ নেক্সট কোৱেশ্চন পায়েৰিয়া ৰোগে মানুহৰ শৰীৰত কোন অংশত অপকাৰ কৰে পায়েৰিয়া ৰোগে মানুহৰ শৰীৰৰ দাঁতত অপকাৰ কৰে অৰ্থাৎ পায়েৰিয়াটো দাঁতত হয় ৰোগটো নেক্সট কোৱেশ্চন সৰ্বাধিক ব্যৱহাৰ হোৱা ধাতুবিধ কি কি ধাতু সৰ্বাধিক ব্যৱহাৰ হয় আমি এইটো সকলোৱে জানো লো ধাতুটো সৰ্বাধিক ব্যৱহাৰ হয় নেক্সট কোৱেশ্চন কেন্সাৰ ৰোগৰ চিকিৎসাত কি মৌল ব্যৱহাৰ কৰা হয় কেন্সাৰ ৰোগৰ চিকিৎসাত কোবাল্ট ব্যৱহাৰ কৰা হয় কোবাল্ট এবিধ মৌল নেক্সট কোৱেশ্চন কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় কেঁচা ফল পকাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় এটো হৈছে কাৰ্বাইড আমি কাৰ্বাইড গেছৰ দ্বাৰা কেঁচা ফল পকুৱাব পাৰি নেক্সট প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি প্ৰবাহিত পানী নাইবা কোনো দ্ৰৱৰ গতি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম হৈছে টেকোমিটাৰ নেক্সট কোৱেশ্চন MKS পদ্ধতিত নিউটন কিহৰ একক প্ৰশ্নটো অকনমান উল্টা কৈ দিছে MKS পদ্ধতিত নিউটনটো কিহৰ একক আমি জানো এটো বলৰ একক নেক্সট কোৱেশ্চন ধাতুৰ টুকুৰা জোৰা লগাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় ধাতুৰ টুকুৰা জোৰা লগাবলৈ এচিটিলিন গেছ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন AC আৰু DC কাৰেন্ট পাবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় কি যন্ত্ৰই
AC আৰু DC কাৰেণ্ট দিব পাৰে ইয়াৰ উত্তৰ হ'ব ৰেক্টিফায়াৰ নেক্সট কোৱেশ্চন কি পদ্ধতিত সূৰ্যৰ তাপ পৃথিৱীলৈ আহে সূৰ্যৰ তাপ পৃথিৱীলৈ কি পদ্ধতিৰে আহে এটো হৈছে বিকিৰণ পদ্ধতি নেক্সট কোৱেশ্চন বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম কি বায়ুৰ গতি আৰু বল জোখা যন্ত্ৰটোৰ নাম হৈছে এনিমোমিটাৰ নেক্সট কোৱেশ্চন CGS পদ্ধতিত শক্তিৰ একক কি CGS পদ্ধতিত শক্তিৰ একক হৈছে আৰ্গ নেক্সট কোৱেশ্চন নম্বৰ 50 পিতলত কি ধাতু থাকে পিতলত কি ধাতু থাকে ইয়াৰ উত্তৰ হৈছে তাম আৰু দস্তা পিতলত তাম আৰু দস্তা থাকে বন্ধুসকল আমি ইতিমধ্যে 50টা প্ৰশ্ন আলোচনা কৰিলো আৰু 50টা প্ৰশ্ন আমি আলোচনা কৰিম আপোনালোকে যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই অনুগ্ৰহ কৰি লাইক কৰি দিব লগতে এই চেনেলটোত সংযুক্ত হৈ থাকিবৰ বাবে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিওসমূহ যদি ভাল লাগে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰি দিব এতিয়া আহো নেক্সট কোৱেশ্চন নম্বৰ 51 আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম হৈছে প্লুটোনিয়াম নেক্সট কোৱেশ্চন পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি পৰীক্ষামূলকভাৱে প্ৰথম ভূগৰ্ভত পৰমাণু বোমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম হৈছে ব্ৰিটেইন নেক্সট কোৱেশ্চন আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি গেছীয় মৌল আটাইতকৈ গধুৰ ইয়াৰ উত্তৰ হৈছে ৰেডন নেক্সট কোৱেশ্চন বৰ্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎ ক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন অক্সাইড নেক্সট কোৱেশ্চন বিজুলী বাতিৰ ফিউজ তার প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হ'ব টিন আৰু সীহৰ ধাতু ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন বেঘনী হেহাহুৰ কি আপুনি যদি জানে অনুগ্ৰহ কৰি ভিডিওটো পজ কৰি কমেন্ট কৰি দিব ইয়াৰ উত্তৰটো হৈছে বেঘনী হেহাহুৰ অৰ্থাৎ বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা আৰু ৰঙাৰ এইকেইটাৰ প্ৰথমৰ আখৰ কেইটা মিলি বেঘনী হেহাহুৰ হৈছে অৰ্থাৎ এটো বগা পোহৰটোত সূৰ্যৰ পোহৰটোত থকা সাতটা ৰঙৰ সমষ্টি নেক্সট কোৱেশ্চন অনাতাৰ যোগে প্ৰথম বাতৰি প্ৰেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ইয়াৰ উত্তৰ হ'ব মাৰ্কনি ৰেডিঅ' আৱিষ্কাৰ কৰিছিল আমি জানো নেক্সট কোৱেশ্চন প্ৰথম ছপাহাল স্থাপন কৰা ব্যক্তিজন কোন ছপাহাল অৰ্থাৎ অফছেট স্থাপন কৰা ব্যক্তিজন হৈছে উইলিয়াম কেক্সটন নেক্সট কোৱেশ্চন চুম্বকে কি আকৰ্ষণ কৰে চুম্বকে আমি সকলোৱে জানো চুম্বকে লো আকৰ্ষণ কৰে চুম্বকে নিকেল আকৰ্ষণ কৰে আৰু চুম্বকে কোবাল্ট আকৰ্ষণ কৰে নেক্সট কোৱেশ্চন পদাৰ্থ বিজ্ঞানত প্ৰথম নোবেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি পদাৰ্থ বিজ্ঞানত নোবেল বঁটা পোৱা প্ৰথম বিজ্ঞানীজন হৈছে উইলহেম বেণ্টজেন নেক্সট কোৱেশ্চন ফ্ৰিজত ব্যৱহাৰ কৰা অৰ্থাৎ ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ৰেফ্ৰিজাৰেটৰত ব্যৱহাৰ কৰা শীতলকাৰক বিধ হৈছে ফ্ৰিয়ন নেক্সট কোৱেশ্চন টিউবলাইটত নিয়ন গেছ প্ৰথম কোনে ব্যৱহাৰ কৰে নিয়ন গেছ টিউবলাইটত কোনে প্ৰথম ব্যৱহাৰ কৰিছিল ফৰাচী বিজ্ঞানী ক্লাইভে কেতিয়া কৰিছিল 1910 চনত নেক্সট কোৱেশ্চন কোনগৰাকী পদাৰ্থ বিজ্ঞানীয়ে নাৰ্জী বাহিনীৰ কবলৰ পৰা নিজৰ নোবেল বঁটা পদকটো ৰক্ষা কৰিবলৈ তাক এচিডত দ্ৰৱীভূত ৰাখি পিছত দ্ৰৱণখিনিৰ পৰা তাক পুনৰ গঢ়াই লৈছিল অৰ্থাৎ নাৰ্জী বাহিনীয়ে তেওঁৰ বঁটাটো ধ্বংস কৰিব বুলি তেওঁ হেতু এচিডত দ্ৰৱীভূত কৰি ৰাখিছিল আৰু পিছত সেই দ্ৰৱণটোৰ পৰা পুনৰ পদকটো তেওঁ গঢ়াই লৈছিল ইয়াৰ উত্তৰটো হৈছে নিলছ বৰ নেক্সট কোৱেশ্চন হাতঘড়ি প্ৰথম কেতিয়া ক'ত সাজি উলিওৱা হৈছিল হাতঘড়িটো প্ৰথম কেতিয়া সাজি উলিওৱা হৈছিল আৰু এটো ক'ত হৈছিল ইয়াৰ উত্তৰ হ'ব 1790 চনত আৰু
ঠাইটো আছিলে সুইজাৰলেণ্ড নেক্সট কোৱেশ্চন উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন ক'ৰ পৰা আহে ইয়াৰ উত্তৰ হ'ব পানীৰ পৰা অৰ্থাৎ উদ্ভিদে যি শিপাৰ পৰা পানী লৈ আহে সেই পানীত থকা অক্সিজেন সালোক সংশ্লেষণত ব্যৱহাৰ হয় নেক্সট কোৱেশ্চন আটাইতকৈ গধুৰ কাঠবিধৰ নাম কি আটাইতকৈ গধুৰ কাঠবিধ হৈছে ব্লেক আইৰন উড এটো আফ্ৰিকাত পোৱা যায় নেক্সট কোৱেশ্চন পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম কি পৃথিৱীৰ বৃহত্তম অৰণ্যখনৰ নাম হৈছে ৰাছিয়াৰ উত্তৰাঞ্চলত থকা টাইগা অৰণ্য ইয়াৰ আয়তন 290 কোটি হেক্টৰ নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা কি ই ক'ত অৱস্থিত পৃথিৱীৰ আটাইতকৈ ওখ গছজোপা হৈছে কোল্ড বেড উড এটো কেলিফৰ্নিয়াত আছে ইয়াৰ উচ্চতা 3678 ফুট অৰ্থাৎ 3678 ফুট উচ্চতা নেক্সট কোৱেশ্চন বিশ্বত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হোৱা পাচলিবিধ কি বিশ্বত সৰ্বাধিক পৰিমাণে কি পাচলি ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হৈছে পিয়াজ পিয়াজ বিশ্বব্যাপী সৰ্বাধিক ব্যৱহৃত পাচলি নেক্সট কোৱেশ্চন পৃথিৱীৰ ভিতৰত সৰ্বাধিক অৰ্কিড থকা দেশখনৰ নাম কি পৃথিৱীৰ ভিতৰত সৰ্বাধিক অৰ্কিড থকা দেশখনৰ নাম হৈছে কলম্বিয়া নেক্সট কোৱেশ্চন উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি উদ্ভিদৰ উচ্চতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হৈছে আৰ্কো ইণ্ডিকেটৰ নেক্সট কোৱেশ্চন পতংগভোজী উদ্ভিদসমূহে পোক পতংগৰ দেহৰ পৰা কি আহৰণ কৰি লয় পতংগভোজী উদ্ভিদৰ বিষয়ে আমি নিশ্চয় জানো পতংগভোজী উদ্ভিদসমূহে প্ৰটিনৰ বাবে কিছুমান পোক পতংগ খাই লয় নেক্সট কোৱেশ্চন কুহিয়াৰত থকা শৰ্কৰা বিধৰ নাম কি কুহিয়াৰত আমি জানো তাত শৰ্কৰা অধিক পৰিমাণে পোৱা যায় আৰু তাত পোৱা শৰ্কৰা বিধ হৈছে সুক্ৰোজ নেক্সট কোৱেশ্চন হুমথিৰা টেঙাৰ বাকলিৰ পৰা আহৰণ কৰা তেল বিধৰ নাম কি হুমথিৰা টেঙা অৰ্থাৎ কমলা টেঙাৰ বাকলিৰ পৰা এবিধ তেল প্ৰস্তুত কৰা হয় সেই তেল বিধৰ নাম হৈছে বাৰগাটে নেক্সট কোৱেশ্চন এৰিতেল কি শিল্পৰ বাবে প্ৰয়োজনীয় এৰিতেল কি শিল্পৰ বাবে প্ৰয়োজনীয় উত্তৰ হ'ব চামৰা শিল্প নেক্সট কোৱেশ্চন কোনবোৰ উদ্ভিদে পোনপটীয়াকৈ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন আহৰণ কৰিব পাৰে কোনবোৰ উদ্ভিদে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন ডাইৰেক্ট আহৰণ কৰিব পাৰে ইয়াৰ উত্তৰ হ'ল মাহজাতীয় উদ্ভিদবোৰে নেক্সট কোৱেশ্চন আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবোৰৰ নাম কি আটাইতকৈ ডাঙৰ পাতৰ উদ্ভিদবোৰক কি বুলি কোৱা হয় ইয়াৰ উত্তৰ হ'ব তালিপট নেক্সট কোৱেশ্চন কোনবিধ গেছে সৰ্বাধিক কাল ফল দিয়ে কোনবিধ গছে সৰ্বাধিক কাল ফল দিয়ে ইয়াৰ উত্তৰ হ'ব নাচপতি নেক্সট কোৱেশ্চন বিলাহী প্ৰকৃততে ফল নে পাচলি বিলাহী প্ৰকৃততে ফল নে পাচলি ইয়াৰ উত্তৰ হ'ব বিলাহী প্ৰকৃততে ফলহে পাচলি নহয় নেক্সট কোৱেশ্চন বিলাহীত থকা এচিড বিধৰ নাম কি বিলাহীত থকা এচিড বিধৰ নাম হৈছে এচিটিক এচিড নেক্সট কোৱেশ্চন বিশ্বৰ অন্যতম জনপ্ৰিয় পানীয় চাহ খোৱাৰ প্ৰথা প্ৰথম কোন দেশত কেতিয়া প্ৰচলিত হৈছিল ইয়াৰ উত্তৰ হ'ব চীন দেশত হৈছিল আৰু 1200 শতিকাত হৈছিল চীন দেশৰ চেন সন্ন্যাসী সম্প্ৰদায়ে সকলো ৰোগৰ নিৰাময়কাৰী ঔষধ হিচাপে চাহক ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চন পৃথিৱীৰ ভিতৰত সৰ্বাধিক আফিং বা কানি উৎপাদন হোৱা অঞ্চলটো সোণালী ত্ৰিভুজ বা গোল্ডেন ট্ৰায়েংগল নামে খ্যাত এতিয়া এই ত্ৰিভুজ গঠন কৰা দেশ তিনিখনৰ নাম কি প্ৰশ্নটো মন কৰিব পৃথিৱীৰ ভিতৰত সৰ্বাধিক আফিং বা কানি উৎপাদন হোৱা অঞ্চলটোক কি বুলি কোৱা হয় সোণালী ত্ৰিভুজ বা গোল্ডেন ট্ৰায়েংগল এতিয়া এই ত্ৰিভুজ গঠন কৰা দেশ তিনিখনৰ নাম কি ইয়াৰ নাম হৈছে থাইলেণ্ড ম্যানমাৰ আৰু লাওছ নেক্সট কোৱেশ্চন আঙুৰত থকা এচিড বিধৰ নাম কি আঙুৰত থকা এচিড বিধৰ নাম হৈছে সাইট্ৰিক এচিড আমি পাইছিলোঁ বিলাহীত এচিটিক এচিড থাকে আৰু আঙুৰত সাইট্ৰিক এচিড থাকে নেক্সট কোৱেশ্চন
বিশ্বৰ আটাইতকৈ বিষাক্ত কাঠফুলাবিধৰ নাম কি বিশ্বৰ আটাইতকৈ বিষাক্ত কাঠফুলাবিধৰ নাম হৈছে এমানিটা ফেলিডিছ নেক্সট কোৱেশ্চন বাঘ মাৰিবৰ বাবে প্ৰয়োগ কৰা বিষ হিচাপে কৌটিল্যৰ অৰ্থশাস্ত্ৰত এবিধ উদ্ভিদৰ কথা উল্লেখ আছে উদ্ভিদবিধৰ নাম কি ইয়াৰ উত্তৰ হ'ব কডমিলেট নামৰ উদ্ভিদবিধৰ জৰিয়তে হেতু বিষ হিচাপে ব্যৱহাৰ কৰি বাঘ মাৰিব পাৰি এই বিষয়ে কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ আছে নেক্সট কোৱেশ্চন পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক'ত আছে পৃথিৱীৰ আটাইতকৈ বেছি বছৰ জীয়াই থকা গছজোপা কেলিফৰ্ণিয়াৰ হুইলাৰ শৃংগত থকা এজোপা পাইন গছ এই পাইন গছজোপাৰ বয়স 5000 বছৰৰ অধিক নেক্সট কোৱেশ্চন পৃথিৱীৰ অকলহৰীয়া গছজোপা ক'ত আছে পৃথিৱীৰ অকলহৰীয়া গছজোপা হৈছে নাইজেৰিয়াৰ মৰুভূমি অঞ্চলত এইজোপা গছৰ চাৰিওপিনে 31 মাইল দূৰলৈকে কোনো গছ নাই সেইকাৰণে এইজোপাক পৃথিৱীৰ ভিতৰতে অকলহৰীয়া গছ বুলি কোৱা হয় আছে নাইজেৰিয়াৰ মৰুভূমি অঞ্চলত নেক্সট কোৱেশ্চন ৰাজস্থানৰ পোখৰাণত কৰা ভাৰতৰ প্ৰথম পৰমাণু পৰীক্ষাটোৰ সাংকেতিক নাম কি আছিল আমি জানো ভাৰতৰ প্ৰথম পৰমাণু পৰীক্ষাটো পোখৰাণত কৰা হৈছিল ৰাজস্থানৰ আৰু তাৰ সাংকেতিক নাম আছিল স্মাইলিং বুদ্ধা নেক্সট কোৱেশ্চন ভাৰতত স্থাপন কৰা প্ৰথম আণৱিক ৰিয়েক্টৰটোৰ নাম কি ইয়াৰ উত্তৰ হ'ব অপ্সাৰা নেক্সট কোৱেশ্চন ভাৰতৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম কি ভাৰতৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ আটাইতকৈ ডাঙৰ ৰিয়েক্টৰটোৰ নাম হৈছে ধ্ৰুৱ নেক্সট কোৱেশ্চন মহাকাশত কোনো বস্তুৰ ওজন কিমান মহাকাশত যিকোনো বস্তুৰ ওজন 0 আমি জানো মহাকাশত যিকোনো বস্তুৰ ওজন 0 কিয়নো তাত মধ্যাকৰ্ষণ শক্তি নাথাকে নেক্সট কোৱেশ্চন কেথড ৰশ্মি ব্যৱহাৰ কৰা জনপ্ৰিয় যন্ত্ৰবিধৰ নাম কি অৰ্থাৎ কোনবিধ যন্ত্ৰত কেথড ৰশ্মি ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হৈছে টেলিভিজন নেক্সট কোৱেশ্চন পোহৰে ঢৌ সৃষ্টি কৰে এই কথা প্ৰমাণ কৰা বিজ্ঞানীজন কোন পোহৰে যে ঢৌ সৃষ্টি কৰে এই কথা প্ৰমাণ কৰা বিজ্ঞানীজন হৈছে টমাছ ইয়ং নেক্সট কোৱেশ্চন কোনবিধ পদাৰ্থক দাৰ্শনিক শিল বা ফিল'ছফাৰ্ছ ষ্টোন বোলা হয় কোনবিধ পদাৰ্থক দাৰ্শনিক শিল বা ফিল'ছফাৰ্ছ ষ্টোন বোলা হয় ইয়াৰ উত্তৰ হ'ব জিংক অক্সাইড নেক্সট কোৱেশ্চন মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান নাসা সম্পূৰ্ণ নাম কি মহাকাশ বিজ্ঞান প্ৰতিষ্ঠান নাসাৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল এৰ'নটিক স্পেচ এডমিনিষ্ট্ৰেশ্যন এইটো আমেৰিকাত অৱস্থিত নেশ্যনেল এৰ'নটিক স্পেচ এডমিনিষ্ট্ৰেশ্যন চমুকৈ নাসা নেক্সট কোৱেশ্চন কোনবিধ উদ্ভিদৰ মূল কাণ্ড আৰু শিপা নাই কোনবিধ উদ্ভিদৰ মূল কাণ্ড আৰু শিপা নাই ইয়াৰ উত্তৰ হ'ব ৰাফলেচিয়া নেক্সট কোৱেশ্চন গছৰ বয়স কেনেকৈ নিৰ্ণয় কৰিব পাৰি গছ এজোপাৰ বয়স কিমান হৈছে কেনেকৈ নিৰ্ণয় কৰিব পাৰি গা গছৰ বছৰেকীয়া তৰপৰ আঙঠিবোৰ গণনা কৰি উদ্ভিদৰ গা গছত থকা যি তৰপ বছৰেকীয়া তৰপ থাকে বছৰে বছৰে তাত তৰপ ধৰে আৰু সেই আঙঠিবোৰ গণনা কৰি গছৰ বয়স উলিয়াব পাৰি নেক্সট কোৱেশ্চন উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰম'নবিধৰ নাম কি উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰম'নবিধৰ নাম হ'ল অক্সিন হৰম'নৰ সহায়ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ হয় নেক্সট কোৱেশ্চন উদ্ভিদৰ জীৱনী শক্তি বা জ্ঞান পাব পৰা যন্ত্ৰটোৰ নাম কি ইয়াৰ উত্তৰ হ'ব ক্ৰিস্কোগ্ৰাফ নেক্সট কুৱেশ্যন নাম্বাৰ 100 অৰ্থাৎ আজিৰ ভিডিঅ'টিৰ এইটোৱে শেষৰটো প্ৰশ্ন হ'ব চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সোমাই যায় সেই এচিডবিধৰ নাম কি
আমি চোৰাত গছৰ পাতে ডকাৰ কথাটো সকলোৱে নিশ্চয় জানো এতিয়া আমি ক'ব লাগে এই গছৰ পাতে ডাকিলে চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিড সোমাই যায় সেই এচিড বিধৰ নাম কি তাৰ উত্তৰটো হৈছে ফৰ্মিক এচিড সোমাই যায় যাৰ বাবে বিভিন্ন ধৰণৰ খজুৱতি এই ধৰণৰ সৃষ্টি হয় আজিৰ যি বিজ্ঞান ভিত্তিক সাধাৰণ জ্ঞানৰ 100টা প্ৰশ্নৰ আলোচনা আজি ইয়াতে সমাপ্ত হৈছে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে